বহুত আবেগেৰে সৈতে একেলগ হ'ব লগা হ'লো। ইয়াৰ মুখ্য কাৰণটো হৈছে শিক্ষা বিভাগত যিটো নিয়মীয়া পদত যিটো নিযুক্তি চলি গ'ল, অলৰেডি হৈ গ'ল, সেইসমূহ মেৰিট লিষ্টত আমাৰ নাম নোলাল। আমাৰ নাম নোলোৱাৰ মুখ্য কাৰণটোৱে হৈছে যে আমি ইয়াৰলি বেচিছত গ্ৰেজুৱেশ্যন কৰিছিলোঁ, যাৰ বাবে আমাৰ মাৰ্কছবোৰ তেওঁলোকৰ লগত কম্পেয়াৰ নহয়। সেইকাৰণে আমি অসম চৰকাৰক কৈছোঁ, অসম চৰকাৰক অনুৰোধ কৰিছোঁ যাতে নিৰ্বাচনৰ পূৰ্বে আমাক যিকোনো আঁচনিৰ জৰিয়তে ষ্টেট পুল হওক, কণ্ট্ৰেকচুৱেল হওক বা ফিক্স পেড হ'লেও আমাক নিযুক্তিৰ ব্যৱস্থা কৰে। আহিছিল এখন চৰকাৰৰ প্ৰথম দাবীটোৱে আছিল, তেওঁলোকৰ প্ৰথম মেনিফেষ্টোত আছিলে নিবনুৱাক নিযুক্তি। তেওঁলোকে কৈছিল আমি 23 লাখ নিবনুৱাক নিযুক্তি দিম, কিন্তু এইখন চৰকাৰে 23,000 নিবনুৱাক নিযুক্তি দিব পৰা নাই। আপোনালোকে তেওঁলোকে কৈ থাকে যে আমি নিযুক্তি দিছোঁ, তেওঁলোকে কি কৰিছে SSA DEE হাইস্কুল একেলগে বিজ্ঞাপন দিছে। তাৰ ফলত কি হ'ব, একেজন প্ৰাৰ্থীয়ে 5টাকৈ পদত চাকৰি পাব। তেওঁ শিক্ষামন্ত্ৰীৰ আগতে 20,000 এপইণ্টমেণ্ট দিব ঠিকেই, কিন্তু জইনিং 7,000 কৰিব, কাৰণ এজন প্ৰাৰ্থীয়ে এখন স্কুলতে চাকৰি কৰিব পাৰিব। আজি মই যদি 5খনত এপইণ্টমেণ্ট লেটাৰ পাওঁ, মই এখনতেই জইনিং কৰিম, বাকীখিনি পোষ্ট খালি যাওঁ। তাৰ বিনিময়ত আমাৰ আমাৰ বৃহৎ সংখ্যক আমাৰ প্ৰায় 10-12 হাজাৰ প্ৰাৰ্থী আমাৰ এতিয়া মেধাৰ ভিত্তিত মেধা থকা প্ৰাৰ্থী আজি উপক্ৰম হোৱাৰ আজি তেওঁলোকে বঞ্চিত আৰু উপক্ৰম হৈছে। আজি আমি বহুত লাজ পাইছোঁ, বহুত দুখ পাইছোঁ, কাৰণ এইজন শিক্ষামন্ত্ৰী সকলোৱে কয় তেওঁ এজন দক্ষ মন্ত্ৰী, তেওঁ কয় যে মই তেওঁ ডেভেলপমেণ্ট কৰিছোঁ, তেওঁ কয় অসমীয়া মাধ্যমত তেওঁ ডেভেলপ কৰিব। ডেভেলপ কেনেকৈ, যদি তেওঁলোকে টিচাৰ নিদিয়ে ডেভেলপ ইনফ্ৰাষ্ট্ৰাকচাৰ কেনেকৈ ডেভেলপ হ'ব? তেওঁলোকে কৈছিল স্পষ্টকৈ বিজ্ঞাপনত লিখা আছে যে SSA তেওঁলোকে পষ্টখিনি বাঢ়াব, কিন্তু এতিয়া দেখিছোঁ তেওঁলোকে SSA পষ্ট নাবাঢ়াব বুলি তেওঁলোকৰ যিটো বিভাগীয় কৰ্তৃপক্ষ আমি বহিছিলোঁ তেওঁলোকে মানি লয়। তাৰ লগতে আমি শিক্ষামন্ত্ৰী মহোদয়ৰ লগতে বিজেপিৰ পালি এটা ভৰি পৰ্যন্ত ধৰিছোঁ যে কৈছোঁ ছাৰ আপোনালোকে আমাৰ দাবীখিনি মানি লওক, আপোনালোকে আমাক সহায় কৰক, আমাক মৰিবৰ কাৰণে আপোনালোকে বাধ্য নকৰিব। আজি আমি ভোকত আছোঁ, ভোকাটোৰ হোৱাৰ কাৰণে আজি ক'ভিডৰ প্ৰট'কল ভাঙি ভোগালীৰ আনন্দ উল্লাস মানাব পাৰি আমি সুদূৰ দূৰৰ পৰা আজি আমি ইয়াত উপস্থিত হৈছোঁ, নাখাই নলয় বহি আছোঁ। সেইকাৰণে আপোনালোকৰ জৰিয়তে এইটোৱে আপোনালোক শিক্ষামন্ত্ৰীৰ আমাৰ প্ৰশ্ন যে তেওঁ 20,000 নিযুক্তিৰ শ্লোগান কিয় বজাই আছে? তেওঁ 20,000 সভা সমিতিয়ে কৈছে 20,000, কিন্তু তেওঁক মই একজেক্টলি তেওঁক দিব পাৰোঁ তেওঁ যিটো প্ৰচেছত নিযুক্তি চলাই আছে 7,000তকৈ বেছিয়ে চাকৰি নাপাব। কিন্তু তেওঁক ক'লে তেওঁ সেইটো কথা মানি লয়। তেওঁক আমি যেতিয়া কৈছোঁ তেওঁলোকে আমাক কৈছে সেই তোমালোকে বোলে এতিয়াতে সমিতি বনালা, তোমালোকে এতিয়াতে তোমালোকৰ আন্দোলন, এতিয়াতে তুমি স্মাৰক দিয়া, তোমালোকৰ 7 বছৰ ভিতৰত এটা কথা শুনক, মোৰ 7 বছৰ ভিতৰত দিব পাৰোঁ, মই বাৰু 5 বছৰ পিছত চাকৰিটো পাম, কিন্তু আমাৰ মাজতে বহুত আছে যিবিলাকৰ উৰ্ধসমা অতিক্ৰম হোৱা অৱস্থা, তেওঁলোকে যদি এই বছৰ চাকৰি নাপায় তেওঁলোকৰ জীৱনত অমানিশা নামি আহিব। তেওঁলোকে ইমান কষ্ট, প্ৰায় 4 লাখ কেণ্ডিডেট বহিছিল আপোনাৰ এক্সামত, তাৰে আপোনাৰ অনলি 8% কেণ্ডিডেট মানে 34,000 প্ৰাৰ্থী উত্তীৰ্ণ হৈছিল, তাৰেও বহুতসকলে আপোনাৰ ষ্টেট পুলত কাম কৰি থকা প্ৰাৰ্থী। যদি আমি চাওঁ ফ্ৰেছ কেণ্ডিডেট আমাৰ মুঠামুঠি আমাৰ খুব বেছি 15,000 বা 16,000 হ'ব। এইখিনিক তেওঁলোকে নিযুক্তি দিব পৰা নাই, কিন্তু তেওঁলোকে সভা সমিতিয়ে কৈছে, আপোনালোকৰ মিডিয়াৰ আগতে তেওঁলোকে কয়, দম্বালি মাৰি কয় যে মই 20,000 নিযুক্তি দিছোঁ, মই হাইস্কুলত ইমান দিছোঁ। আৰু আপোনালোকে জানে 28 তাৰিখে যিটো নিযুক্তি হ'ল আগষ্টৰ তাৰিখে, তাতে তেওঁলোকে জানে তেওঁলোকে শিক্ষামন্ত্ৰীয়ে কৈছিল যিহেতু পোষ্ট আছিলে 9,600টা, কিন্তু নিযুক্তি পাইছিলে 5,500টা। ইয়াৰ প্ৰথম আৰু ৰহস্যটো আছিল ST হিলৰ পদখিনি খালী গৈছিল। তেওঁ আমাক কৈছিল ঠিক আছে, সংবাদ মাধ্যম যোগে তেওঁ কৈছিল যে আমি ST হিলৰ পদখিনি আনি যাব লৈ যাম, কিন্তু তেওঁ নিজে কোৱা প্ৰতিশ্ৰুতি দি তেওঁ কিয় পূৰণ নকৰে? আমি তেওঁক মুকলিভাৱে প্ৰশ্ন, তেওঁ আমাৰ জীৱনৰ লগত কিয় হাতালি খেলিছে আমাৰ প্ৰশ্ন। তেওঁ আমাৰ স্কুলীয়া লাইফক লৈ আমি ইমান কষ্ট কৰি আজি বহুত লজ্জা অনুভৱ কৰিছোঁ, কাৰণ আজি টেট পাছ কৰি আমি মেণ্টেলি বহুত হেৰেছমেণ্ট পাইছোঁ, কাৰণ ওচৰ চুবুৰীয়া আমাক সোধে যে নিযুক্তি কেতিয়া, চাকৰি কেতিয়া, কোনখন জিলাত পালা, তেতিয়া আমি মুখৰ পৰা উত্তৰ নোহোৱা হৈছে। এতিয়া এনেকুৱা হৈছে আমাৰ মৰাত বাহিৰে একো উপায় নাই। সেইকাৰণে আপোনালোকৰ দ্বাৰা অনুৰোধ, শিক্ষামন্ত্ৰী মহোদয়লৈ পোনপটীয়া প্ৰশ্ন কৰক যে তেওঁ আমাক লৈ কি কৰিব বিচাৰিছে, তেওঁ কি কাৰণত এজন টিচাৰক 5খন স্কুলত চাকৰি দিব বিচাৰিছে, তাৰ বিৰুদ্ধে আমি কওঁতে তেওঁ কিন্তু মাত নামাতিলে, তেওঁ গুৰুত্ব নিদিলে, তেওঁক কিমান আমি মেমৰেণ্ডাম দিলোঁ। এতিয়া আমাৰ এইখিনি কথা, কাৰণ তেওঁলোকে যি 23 লাখ নিবনুৱা সংস্থাপনৰ কথা আপোনালোকে প্ৰশ্ন কৰিব যে আপোনালোকে 23 লাখৰ যে নিবনুৱা সংস্থাপন কথা আপোনাৰ 23,000 দিছে নেকি? আপোনালোকে গম পায় পঞ্চায়ত, গ্ৰাম উন্নয়ন যিকোনো বিভাগৰ যেতিয়া আপোনাৰ SI কেলেংকাৰী যিকোনো বিভাগৰ যে বিজ্ঞাপন ওলাই যায় তেওঁলোকৰ দালালবিলাক নামি আহিব পইচা নামত। আপোনালোকে গম পায় SIটো তেওঁলোকৰ খুদ তেওঁলোকৰ বিভাগীয় মানুহে তেওঁলোকৰ বিজেপিৰ মানুহ জড়িত হৈছিলে। এতিয়া মানে তেওঁলোকে মুখত মানে কি তেওঁলোকৰ কোৱা বেলেগ, তেওঁলোকে মুখক মানে তেওঁলোকৰ খোৱা মুখ বেলেগ, কোৱা মুখ বেলেগ। তেওঁলোকে আমাক